হেল্ল' গাইজ ৱেলকাম টু গুড গাইডছৰ এই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ এটা পয়েম যাৰ নাম হৈছে দ্য লিটিল বয় এণ্ড দ্য ষ্টাৰ্ছ। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইফ লিটিল টুইংকেল ষ্টাৰ শ্বাইন এবভ মাই হেড ছ' হাই, মোৰ মূৰৰ বহু ওপৰত থকা সেই সৰু সৰু জিল মিলাই থকা তৰাবোৰ। ইফ আই হেড বাট এ পেয়াৰ অফ উইংছ, যদি মোৰ এযোৰ পাখ থাকিলে হয়, আই উইড জইন ইউ ইন দ্য স্কাই, ময়ো আকাশত তোমালোকৰ সৈতে জইন কৰিলোঁ হয়। আই এম নট হেপ্পী লাইং হেয়াৰ, মই ইয়াত শুই থাকি আনন্দিত নহয়। উইথ নেডাৰ বুক নৰ টয়, মোৰ কিতাপৰ লগতো মই আনন্দিত নহয় বা মোৰ খেলৰ বস্তুৰ লগতো মই আনন্দিত নহয়। ফৰ আই এম চেণ্ট টু বেড বিকজ আই হেভ বিন এ নটি বয়, মোক বিচনালৈ পঠিওৱা হয় কাৰণ মই এজন দুষ্ট ল'ৰা। ইফ ইউ লিচেন লিটিল ষ্টাৰ্ছ, যদি তুমি মোক শুনা সৰু তৰা, আই উইল টেল ইউ অল আই ডিড, মই যিমান যি কৰিছোঁ সেই সকলোবোৰ তোমাক ক'ম। আই অনলি ছেড আই উড নট ডু দ্য থিং ডেট আই ৱাজ বিড, মই মাত্ৰ কৈছোঁ যে মই সেইবোৰ কাম কৰা নাই যিবোৰ নেকি মোক কৰিব কোৱা হৈছিল। আই এম 6 years old দিছ ভেৰি ডে, মোৰ বয়স এতিয়া 6 বছৰ। এণ্ড আই কেন ৰাইট এণ্ড ৰিড, আৰু মই লিখিব পাৰোঁ আৰু ক'ব পাৰোঁ। এণ্ড নট টু হেভ মাই অ'ন ৱে য়েট ইজ ভেৰি হাৰ্ড ইন ডিড, আৰু মোৰ তামাম কষ্ট হয় যেতিয়া নেকি মই বিচৰা কামবোৰ মোক কৰিব নিদিয়ে। আই ডু নট ন' হাউ অল্ড ইউ আৰ, মই নাজানো তোমাৰ বয়স কিমান। অৰ হুৱেদাৰ ইউ কেন স্পীক, বা তুমি ক'ব পাৰা নে নাই। বাট ইউ মে টুইংকেল অল নাইট লং, কিন্তু তুমি গোটেই ৰাতিটো জিল মিলাই থাকা। এণ্ড প্লে হাইড এণ্ড চিক, আৰু লুকা ভাকু খেলি থাকা। ডাজ এনিবাডি চে বি ষ্টিল, কোনোবাই তোমাক কয় নেকি অলপ ৰখি যোৱা। হুৱেন ইউ উড ডান্স এণ্ড প্লে, যেতিয়া নেকি তুমি নৃত্য কৰা বা খেলি থাকা। ডাজ এনিবাডি হিণ্ডাৰ ইউ হুৱেন ইউ উড হেভ ইয়ৰ ৱে, বা তুমি যেতিয়া নেকি তোমাৰ ৰাস্তাৰে গৈ থাকা কোনোবাই তোমাক বাধা দিয়ে নেকি। অ' টেল মি লিটিল ষ্টাৰ্ছ ফৰ মাছ আই ৱাণ্ডাৰ হোৱাই ইউ গ', এই সৰু তৰা তুমি মোক কোৱা, মই আচৰিত হওঁ তুমি কিয় গুচি যোৱা। দ্য হোল নাইট লং ফ্ৰম ইষ্ট টু ৱেষ্ট, সেই গোটেই ৰাতিটো পূবৰ পৰা পশ্চিমলৈ। চ' পেচেণ্টলি এণ্ড শ্ল', তামাম ধৈৰ্য সহকাৰে আৰু লাহে লাহে। উই হেভ এ ফাদাৰ লিটিল চাইল্ড, সৰু ল'ৰা, আমাৰ এজন দেউতা আছে। হু গাইডছ আছ অন আৱাৰ ৱে, যিয়ে নেকি আমাৰ ৰাস্তাত আমাক নেতৃত্ব দিয়ে। উই নেভাৰ কুৱেশ্যন হুইচ হি স্পীক্স, তেওঁ যি কয় আমি কেতিয়াও প্ৰশ্ন নুসুধোঁ। উই লিচেন, আমি এইবোৰ শুনো। এণ্ড অবে, আৰু মানি চলোঁ। ধন্যবাদ।